হেল্ল' নমস্কাৰ। আজি আছোঁ মই NLIP টেপেচিয়ান আৰু ইয়াত আছে মোৰ ভাগিনজনীৰ নেশ্যনেল গেম হৈ আছে আৰু এয়া তাই ৰেডি হৈ আছে মানে ৰিঙত সোমাব এতিয়া। কিন্তু গাইজ এটা বহুত দুখ লগা ঘটনা তাইৰ লগত হৈ গৈছে। আপোনালোকে তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব লাগিব আৰু বলক এয়া আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়াওঁ। After this, get ready. We didn't get B, we didn't get the stick there.
দেখিছেনে এইবোৰ মানে 2 নম্বৰী চলি আছে। ইয়াৰ আগৰ দুখনমান খেলতো 2 নম্বৰী চলিছে, মানে যোনে জিকিব লাগে তেওঁ নিজিকে। আৰু ঠিক তেনেকৈ আমাৰ ইয়াৰ ক্ষেত্ৰতো হ'ল, মানে তাই জিকিব লাগিছিলে কিন্তু জিকাই দিলে বেলেগক। আৰু মানে আমি চবেই সেইকাৰণে লাগিছোঁ। আৰু অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কোচাৰ বা পেৰেণ্টছবিলাকো আহি কৈছে যে মানে তাই জিকিব লাগিছে, কিয় এনেকৈ কৰিছে, মানে আপোনাৰ সেয়া জাজমেণ্টক চাওচোন কি। के साथ नाइंसाफी नहीं चलेगा, किसी के साथ नाइंसाफी नहीं चलेगा, ठीक है। कोई इतना कष्ट करता है और कोई ऐसे ही नहीं ऐसा ही लेकिन आप ऐसा वीडियो रहे तो नहीं करेगा। हाँ ये इंसाफ तो करना पड़ेगा। इंसाफ करना पड़ेगा, इंसाफ करना पड़ेगा। ये मैडम जी जो बोल रही है ना, इंसाफ करना पड़ेगा, इंसाफ करना पड़ेगा। हाँ, ये मैडम जी नाम क्या है, इनका नाम क्या है? रितिका। हाँ, रितिका क्या है आपका? रितिका फ्रॉम यूएसए। यूएसए। हाँ, आपका आप मतलब कितने दिन से ये काम कर रहे हो? हाँ? সকলোৱে মিলি ধৰাৰ পিছতো গাইছ একো ফল নধৰিলে। আৰু যিহেতুকে গমে পায় আমাৰ অসমখনক কেতিয়াও আগুৱাই যাব নিদিয়ে। আৰু ইয়াৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল, মানে তাই ফাইনেলত জিকিব লাগিছিলে কিন্তু তাইক মানে হৰুৱাই দিলে বুলি ক'ম, তাই যিহেতুকে জিকিব লাগিছিলে। আৰু আমি অহাৰ পিছত বোলে গাইছ ইমান 2 নম্বৰী হৈছে নহয় খেলত, মানে যোনে জিকিব লাগে তেওঁক মানে হৰুৱাই দিছে। 2খন 3খন মানে 5খন মানত হৈছেই বোলে। আৰু গাইছ আজিলৈ বাই বাই, টাটা।